ভাগ্যই বাছি বাছি এনেকুৱা এগৰাকী মানুহক বিচাৰি উলিয়ায় যাৰ দিয়া আঘাত তুমি সহ্যও কৰিব নোৱাৰিবা আৰু তেওঁক এৰিবও নোৱাৰিবা। আচৰিত লাগে, নিজৰ দুখ কষ্টৰ কথা নাভাবি সন্তানৰ কথা চিন্তা কৰা দেউতাজনেই এদিন সন্তানৰ কাৰণে অলাগতিয়াল হয়। কষ্ট তেতিয়াই হয় যেতিয়া মগজুৱে মানি লোৱা সত্যক হৃদয়ে মানি নলয়। তেওঁৰ ওচৰলৈ কেতিয়াও উভতি নাযাবা যিয়ে তোমাক এৰি গ'ল, কাৰণ যি এবাৰ যাব পাৰে তেওঁ দ্বিতীয়বাৰলৈও সংকোচ নকৰে। জীৱনত এই চাৰিটা বস্তু কেতিয়াও নাভাঙিবা: প্ৰতিশ্ৰুতি, বিশ্বাস, মন আৰু সম্পৰ্ক। কাৰণ এইবোৰ ভাঙিলে কোনো শব্দ নহয়, কিন্তু বহুত বেছি কষ্ট পাবলগীয়া হয়।